সো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। সো আজি আকৌ এটা ভিডিঅ' লৈ আনিলোঁ আপোনালোকৰ মাজত, আৰু বেছি লেকচাৰ নিদিওঁ, বেছি দেৰি নকৰোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে তেজপুৰ হজৰাপাৰা ফিল্ডত কিবা লাচিতৰ 400 বছৰীয়া জয়ন্তী উপলক্ষে মানে কিবা এটা প্ৰগ্ৰেম ৰাখিছে। চ' তাতে গৈ আছোঁ আৰু ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা বনাওঁ আৰু আপোনালোককো কিছুমান কি হয় মানে তো আপোনালোককো অলপ দেখাওঁ। আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, যোৱাৰ ৰাস্তা এইবিলাক ভিডিঅ' চিডিঅ' নকৰোঁ। চ' ডাইৰেক্ট গৈ তাতে লগ পাই আছোঁ। আপুনি সেই নৰিয়া গাৰে কেলে যুঁজলৈ যাবলৈ ওলাইছে? বঙালৰ লগত যুদ্ধ কৰিবলৈ স্বৰ্গদেৱে সকলো সৈন্যৰ দলক মোৰ অধীনত দায়িত্ব দিছে মাতৃভূমি ৰক্ষাৰ। এতিয়া ৰণক্ষেত্ৰ এৰি ল'ৰা তিৰোতাৰ ওচৰলৈ বুজক মোগলৰ শক্তি কিমান। নবাব, গড়গাঁৱৰ ৰাজকাৰী ইতিমধ্যে আমাৰ দখলত। আহোমৰ উপাস্য দেৱতাৰ মন্দিৰৰ কলচীও উৰুৱাই দিলো। আৰু কিবা আদেশ আছে নবাব? আছে দলেখা আছে। মৃত ৰজা আৰু দা ডাঙৰীয়া সকলৰ কবৰস্থান মানে মৈদামবোৰ খান্দি সোণ ৰূপ অলংকাৰবোৰ বাদশ্বাহলৈ আমি নিব লাগিব। আহোমৰ সম্পত্তিৰে দিল্লীৰ মছনদ সজাম। বাদশ্বাহ খুচি হ'ব, বহুত খুচি হ'ব। তাতকৈ যাদা খুচি হ'ব ৰজাৰ জীয়েকক পালে। বাদশ্বাহৰ বেটালৈ ৰজাৰ জীয়েকক নিব পাৰিলে। আমিও মোগলৰ বিৰুদ্ধে যুঁজ দিম। মূলা গাভৰুৰ দৰে এই ৰমণী গাভৰুৱে মাতৃ পূজাৰ ভেদীত নিজকে সমৰ্পিত কৰে। আই, তই মাতৃভূমি ৰক্ষাৰ বাবে, স্বৰ্গদেউৰ সিংহাসন ৰক্ষাৰ বাবে নিজকে সমৰ্পণ কৰিব লাগিব। অসমৰ ভৱিষ্যতৰ স্বাৰ্থত নিজৰ ভৱিষ্যত জলাঞ্জলি দি নিজকে বিদেশী বঙালক সঁপিব লাগিব। আই চাচোন, আই ৰাজকুঁৱৰী স্বৰ্গদেউ চক্ৰধৰ সিংহৰ জয়, জয় স্বৰ্গদেউ চক্ৰধৰ সিংহৰ জয়, জয় স্বৰ্গদেউ চক্ৰধৰ সিংহৰ জয়। ঘিলাজাৰী ঘাটত 1663 সম্পাদন হোৱা চুক্তিয়ে আমাৰ মান সন্মানত আঘাত আনিছে। সেই হেৰুৱা সন্মান উভতাই আনিব লাগিব। স্বাধীন অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি নতুন প্ৰজন্মক সুৰক্ষিত কৰিব লাগিব। আকৌ টঙালি বান্ধিবৰ হ'ল। মন্ত্ৰী, পাত্ৰমন্ত্ৰী, দা ডাঙৰীয়াসকল, আপোনালোকে বৰ অসমৰ হিত সন্মান উদ্ধাৰৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। স্বৰ্গদেউৰ জয় হওক। ভাবিছে হিলৈ দাঁড়িয়ে দায়িত্ব পালন কৰিছে। যুদ্ধৰ বাবে সকলো সাজু, সকলোৰে মনত প্ৰাণত বিজয়ৰ কামনা। চাৰিওফালে মাথোন
ৰণোন্মাদ পৰিৱেশ য'ত উন্মাদ অসমীয়া সৈনিকৰ হৃদয় আমাৰ কাৰ্যালয় পৰিচালনা কৰাৰ লগতে প্ৰযোজনা নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰিছে পুৰস্কাৰ একেদৰে খবৰ কৰা সহযোগিতা কৰাইছে সঞ্চালক চ' ফাইনেলি আমি তাৰ পৰা আহি গ'লোঁ আৰু এতিয়া ৰাতি প্ৰায় 11টামান বাজিলে আৰু আহি পেলাই এইটো হৈ গ'ল চ' ভিডিঅ'টো ইমানেই আছিলে মানে গ'লোঁ তাত মানুহ বহুত বেছি হৈছিলে আৰু মাজৰ পৰা ভিডিঅ' চিডিঅ' এইবিলাক কৰিব পৰা নাই কিনাৰ পৰা দুটা এটা এনেই শ্বৰ্ট লৈ পেলাই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ মানে তাত পৰ্দাত এই লাচিত বৰফুকন আৰু মোগলৰ মানে এই মোমায়েকৰ ডিঙি কাটা ষ্টৰিটো মানে দেখাই আছিলে পৰ্দাত নহয় একচুৱেলি তো লাইভহে হৈ আছিলে লাইভ মানে এইফালে নাটক টাইপৰ হৈ আছিলে আৰু লগে লগে মানে ৰেকৰ্ডিং কৰি শ্বুটিং কৰি মানে পৰ্দাত দেখাই আছিলে আৰু তাত আমাৰ আংগুলতা ডেকা বাইদেউহঁতো আহিছিলে আৰু কোনোবা আহিছিলে লাষ্ট ভিডিঅ'ত দেখিছে চাগে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাবৰ কাৰণে ছাবস্ক্ৰাইব বটনৰ লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি থৈ দিব আৰু ভিডিঅ'টো যদি আপোনালোকে আজি চাই আছে অৰ্থাৎ 24 নৱেম্বৰ তাৰিখে তো সকলোকে লাচিত দিৱসৰ শুভেচ্ছা থাকিল তো আজিলৈ আহিছোঁ টাটা বাই বাই